আৰু গাইছ আপোনালোকক আজি মই নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। কীৰ্তনত গৈছিলোঁ, ইয়াতে অষ্টভৰ বুলিও কয় কিছুমানে, তো কীৰ্তনত গ'লোঁ, তেনেকৈ বহুত বেছি ভাল লাগে। বেংগলী সম্প্ৰদায়ৰ পালনীয় হয় এইটো, তেনেকৈ মই বৰ বিশেষ নাজানো, তথাপিও বহুত বেছি ভাল লাগে। প্ৰত্যেক বছৰে যাওঁ যিহেতু, আৰু তেনেকুৱাই আমাৰ ভাৰতবৰ্ষখনে তেনেকুৱা সকলো জাতি ধৰ্ম নিৰ্বিশেষে যিহেতু আমি উদযাপন কৰি আহিছোঁ, আৰু সকলোকে সকলোৰ উৎসৱত আমি সিহঁতক তেওঁলোকক আগুৱাই যোৱাত বা তেওঁলোকক আমি কি কৰোঁ উৎসাহিত কৰোঁ, আৰু এইটোৱে হৈছিলে জীৱন। কীৰ্তনত গ'লোঁ আৰু তেনেকৈ মা প্ৰসাদ পঠাইছিলে, আৰু নিজেই সজাই লৈছোঁ ধুনীয়াকৈ। সেউজীয়া কাপোৰ এখন লৈছোঁ ডিঙিত, চাওকচোন ধুনীয়া। পূজাৰ মণ্ডপলৈকে গ'লে তেনেকৈ ডিঙিত এখন কাপোৰ থাকিলে ভাল লাগে নিজকে, আৰু সেইটোৱে ভগৱানৰ চৰণত তেনেকৈ সেৱা গ্ৰহণ কৰোঁতেও বহুত বেছি ভাল লাগে। তাৰপিছত তেনেকৈ চাওক, এতিয়া মই যিহেতু কীৰ্তনত গ'লচুৰিখিনিক মই নিজৰ ৰূপত ঘৰত আহি পিনি মই সজাই লৈছোঁ। চাওকচোন আপোনালোকক দেখুৱাইছোঁ কেনেকুৱা লাগিব চাওকচোন। লগতে খিচুৰিৰ লগত মই আচাৰ দিছোঁ দেই, আৰু কেঁচা জলকীয়া ল'লোঁ। তাৰপিছত এতিয়া মই খাই গৈ আছোঁ, আৰু ধুনীয়াকৈ জলকীয়াও ল'লোঁ। তাৰপিছত আৰু মই যিহেতু আপোনালোকক দেখুৱাইছিলোঁ, চাওকচোন মই ঘুগুনি বনাই লৈছোঁ খুব ধুনীয়াকৈ মটৰ লগত। আৰু একচুৱেলি নিজে সজাই খোৱাখিনিক মই বহুত বেছি ভাল পাওঁ, নিজে সজাই খাই বহুত ভাল পাওঁ। আৰু সকলোৱে ব্যস্ত, মা দেউতাও দুয়োজনো বহুত বেছি ব্যস্ত হৈ থাকে। আৰু তেনেকৈ চাওক, মই এতিয়া ধুনীয়াকৈ খাবলৈ লৈছোঁ, আৰু আপোনালোককো মই তেনেকৈ দেখুৱাবলৈ লৈছোঁ। আৰু মই আপোনালোকে নাভাবিব যে খোৱাৰ ভিডিঅ' দিয়া, আপোনালোকৰ লগত কথা পাতিছোঁ যিহেতু মই এক্সাম চলি আছে স্কুলতো, মই বেলেগ ঠাইত যাব পৰা নাই, পিকনিকৰ ভিডিঅ' মই তেনেকৈ দিব পৰা নাই। তথাপিও চেষ্টা কৰিম আপোনালোকক আগুৱাই লৈ যাবলৈ, আৰু যলৈকে যাওঁ সদায় কওঁ আপোনালোককো লৈ গৈ থাকিম। আৰু চাওক ধুনীয়াকৈ খাই গৈ আছে, আশা কৰোঁ আপোনালোক ভাল পাই গৈ আছে, মোৰ কুলেন অফিচিয়েল চেনেলটোক চাই গৈ আছে। সকলোৱে মৰম আশীৰ্বাদ কৰি গৈ থাকক, আৰু মোৰ চেনেলটোক আগুৱাই দি থাকক। আৰু ময়ো চেষ্টা কৰিম আপোনালোকক সুন্দৰ সুন্দৰ মুহূৰ্তসমূহ, সুন্দৰ সুন্দৰ ঠাইসমূহ, আৰু যিহেতু নিজৰো তেনেকুৱা ক'বলৈকে বহুত থাকি যায়, আৰু মানুহৰ জীৱনটো যিহেতু বুৱতী নয়, কোনে কাক লগ পায় কোনে জানে। সকলোকে কওঁ থকা দিনকেইটা সকলোৰ লগত মিলি জুলি যাতে আগুৱাই যাব পাৰে, কেতিয়াও কাকো বিনা কাৰণত যাতে বেয়া নহয়। আৰু মানুহৰ লগত এনেকুৱা হৈ যায়, কাৰোবাৰ লগত বেয়া হ'বৰ কাৰণে আমাক 1 মিনিট 1 ছেকেণ্ড নালাগে, কিন্তু আমি সেইটো পুনৰ যিটো আমাৰ ভাল সম্পৰ্কটো আমি আনিবলৈ আমাৰ বহুত দিন লাগি যাব, নতুবা আমি হাজাৰটা জনম পাৰ কৰিলেও কিন্তু আগৰটো ৰূপ আমি তেখেতৰ লগত ঘূৰাই নাপাওঁ। তো সেইকাৰণে সদায় কওঁ সকলোকে, পৰাপক্ষত ভুল হয়, নিজে নিজক দুখসমূহ নিজে বিবেচনা কৰিব, আৰু সদায় দুখটো নিজক দিব দেই, মই আপোনালোকক কওঁ। আৰু মই তেনেকুৱা সদায় দুখ মই নিজক টানি লৈ আহোঁ, কেতিয়াও মই আনক যেনেকুৱা আমাৰ নিজৰ পিঠিখন আমি নিজে কেতিয়াও আমি চাব নাপাওঁ বা দেখা নাপাওঁ, ঠিক তেনেকুৱাকৈ আমি নিজে কৰা ভুলবিলাকো আমাক বেলেগে আঙুলিয়াই দিলেহে আমি এদিন কি হ'ব, আমাৰ সেইবিলাক দুখ আমি নকৰিম বা আমি শুধৰণীয় হ'বলৈ পাৰিম। তো সেইকাৰণে মই ভাবোঁ যে এইখিনি সময় নিজক দিয়া, আৰু নিজক বহুত বেছি ভাল পাবলৈ শিকা। আৰু যেতিয়া কোনো এজন মানুহে নিজক বহুত বেছি ভাল পাবলৈ শিকিব, আৰু সেই মানুহজন কেতিয়াও কিন্তু কাকোকে বেয়া পাবলৈ নিশিকে, তেনেকুৱা মই কওঁ মোৰ ক্ষেত্ৰত। আৰু আশা কৰিলোঁ আপোনালোকে আজিৰ মোৰ ভিডিঅ'টো ভাল পালে, আৰু শেষত সকলোকে কওঁ মোৰ চেনেলটোক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, আৰু বেল আইকনো ক্লিক কৰি দিব, যাতে পোনপ্ৰথমে ৰাতিপুৱাই মোৰ ভিডিঅ'সমূহ পায়। তো ঠিক আছে, আজিলৈ ইমানতে সামৰি মাৰিছোঁ, বাই বাই।